সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাদেৱক আমি কমতে ধ্ৰুৱজ্যোতি শৰ্মাদেৱক এখন ফুলাম গামোচাৰে বৰণ কৰিবলৈ লৈছোঁ আৰু তেখেতক বৰণ কৰিব আমাৰ কৰণী সহকাৰী সম্পাদক শ্ৰীযুত প্ৰমোদ শৰ্মা। আমাৰ আজি আমি বিশিষ্ট আলহী হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ বি কিষাণ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক শ্ৰীযুত অজন্ত চৌধুৰী। ইয়াৰ পিছত আমি বৰণ কৰিব লৈছোঁ থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত অনিল ডেকাদেৱক, সন্মানীয় সম্পাদক শ্ৰীযুত লক্ষেশ্বৰ দাস আমাৰ মাজত উপস্থিত আছে। বিশিষ্ট আলহী হিচাপে আমি আমন্ত্ৰণ কৰি আছোঁ নাট্যযাত্ৰাৰ আমি এক প্ৰকাৰ ক'বলৈ গ'লে আজি পাঠত এই নাট্যৰ আজি অন্তিম দিন আৰু এই দিনটোতে আমি আমাৰ যি বাৰ্ষিক মুখপাত্ৰ কৰণী উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এই মঞ্চত উপবিষ্ট হৈ আছে এগৰাকী বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা নাট পৰিচালক আৰু নলবাৰী জিলা সাহিত্যৰ প্ৰাক্তন সভাপতি ভূপতি শৰ্মাদেৱ। এই মঞ্চত উপবিষ্ট হৈ আছে আমাৰ এই অঞ্চলৰে এগৰাকী শিক্ষাৰ লগত বিশেষভাৱে জড়িত ব্যক্তি অজন্ত চৌধুৰীদেৱ, নাট পৰিচালনা সমিতিৰ সভাপতি অনিল ডেকাদেৱৰীয়া, সম্পাদক লক্ষেশ্বৰ দাসদেৱ, কাৰ্যালয় সম্পাদক বৰুণ দাস ডাঙৰীয়া, সমান্বিতে নলবাৰীৰ পৰা ইয়াতে উপস্থিত হোৱা এগৰাকী নাট্যকৰ্মী আমাৰ গিৰিশ দাস ডাঙৰীয়া আৰু এই কৰণীৰ সন্মানীয় সম্পাদক পুৰন্দৰ পাটকীদেৱ, সহ সম্পাদক প্ৰমোদ শৰ্মা ডাঙৰীয়া। আমি আপোনালোকৰ তাত বেছি সময় আমি নলওঁ কাৰণ আপোনালোক আটাই অতি অধীৰ হৈ ৰৈ আছে নাট উপভোগ কৰাৰ কাৰণে। আমি কৰণী যিখন আছে এইখন আমি উপভোগ কৰি যাম। আপোনালোকক আমি এই জীৱনে জনাব বিচাৰিছোঁ যে অহাবাৰ কৈনো থিয়েটাৰৰ 50 বছৰ হৈ দিব, অৰ্থাৎ সোণালী জয়ন্তী উৎসৱ, আৰু তাৰ বাবে যাতে সকলোৱে যাতে মাৰ বান্ধি যাতে এই থিয়েটাৰখনক আমি যি কহিনুৰ আমাৰ সমগ্ৰ বজালী সমগ্ৰ অসমৰ এক বিশেষ স্বাভিমান এই থিয়েটাৰখনক যাতে আমি সুন্দৰভাৱে আগুৱাই নিব পাৰোঁ বা এই থিয়েটাৰক আমি সকলোৱে যাতে এক বিশেষভাৱে নিজৰ অন্তৰৰ পৰা যাতে মনস্থিৰ যাতে আগুৱাই নিব পাৰোঁ, এই ক্ষেত্ৰত আপোনালোকৰ পৰা আমি আটাইৰে পৰা সহায় সহযোগ তথা সাংবাদ আৰু এই ক্ষেত্ৰত আমাৰ কৰণী সম্পাদক পুৰন্দৰ পাটকী গোটেই কাৰ্যক্ৰমণিকাত সহায় কৰি দিবলৈ আহ্বান জনাইছোঁ। আইসকলে এটা উৰুলি দিব। এই সেগুলি শর্মাদেৱক উন্মোচনী ভাষণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। ধুনীয়া ৰিঙি টিকি দিয়া সেই সকলোলৈ মৰম যাচিছোঁ। আজি এক ঐতিহাসিকখন আৰু নটৰাজৰ আশী শিৰত লৈ আমি আগবাঢ়িছোঁ এই পবিত্ৰ এক মাংগলিক শুভ কাৰ্য সম্পাদন কৰাৰ নিমিত্তে। প্ৰত্যেকটো কৰ্মত নিশ্চিতভাৱে আমি সদায় যি আমাৰ উপাসনাৰ মূল কুল দেৱতা তেওঁক উপাসনা কৰাটো অত্যন্ত জৰুৰী আৰু আপোনালোকেও এটা ভাল মন লৈ ভাল চিন্তাৰে আহিছে। সকলোৱে এক প্ৰাৰ্থনা প্ৰজ্বল হাতেৰে পল্লৱিতভাৱে আমি হৃদয়ৰ সেইগৰাকী নটৰাজৰ আশীষ শিৰত লোৱা অত্যন্ত প্ৰয়োজনীয়। বন্দে শম্ভু মহেশ্বৰম বন্দে গৌৰী মনোহৰম বন্দে বন্দে হৰ প্ৰমদ। সুন্দৰভাৱে সম্পাদনা কৰা এইখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হ'ব। মই
গিৰিধৰ চৌধুৰীৰ বাক্যক নিৰস্ত কৰিব নোৱাৰি আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এই যি কাৰ্য মোৰ দ্বাৰা সম্পাদন